Hey guys, welcome to my YouTube channel. আৰু আজি হল উৰুকা, সেই কাৰণে মই আহিছো এতিয়া জংগলত। আৰু জংগলত কিয় আহিছো জানেনে আপোনালোকে? আহিছো জংগলত মই তৰাপাত কাটিবলৈ। আৰু আচলতে আজি তৰাপাত কাটিব লাগে। আৰু তৰাপাত কিহৰ কাৰণে লাগে সেইটো মই কৈ আছো। তৰাপাত লাগে আপোনাৰ যিটো তৰাপাতৰ যিটো চুচ হয়, সেই চুচটো বান্ধিব লাগে তামোল, নাৰিকল বা আপোনালোকৰ আম গছ, যি ফল গছ আছে সেই সকলোত বান্ধিব লাগে। আৰু সেইটো বান্ধিলে মানে কি হয়, ফলবোৰ মানে বহুত বেছি লাগে বুলি কয়। সেইটো প্ৰচলন চলি আহিছে যিহেতু, সেইটোৰ কাৰণে মই আহিছোঁ এতিয়া। মই জংগলত চাওক, জংগলত আহিছোঁ আৰু জংগলত মই দা লৈ আহিছোঁ। আৰু এতিয়া কাটিম তৰাপাত। আৰু তৰাপাত কোনে কোনে চিনি পায় মোক জনাব, আৰু কোনে কোনে চিনি নাপায় মোক জনাব। মই তৰাপাত আপোনালোকক দেখাই দিম। তাৰ আগতে মই দেখাই দিছোঁ বান্দৰ। এই বান্দৰ চাওক কিমান বান্দৰ। আৰু বান্দৰৰ কাৰণে মই এতিয়া সিফালে যাব নোৱাৰিম, এটা বেলেগ ৰাস্তা দি গৈ তৰাপাত কাটিম। আৰু আপোনালোককো দেখুৱাম। আচলতে তৰাপাত লুইতৰ বাকৰিত হয়, কিন্তু আজিকালি লুইতৰ বাকৰিত তৰাপাত দেখিবলৈ পোৱা নাযায়। আগতে যেতিয়া গুৱাহাটীলৈ গৈছিলোঁ তেতিয়া হাজোত খুব দেখিবলৈ পাইছিলোঁ। এতিয়া হাজোতো নাইকিয়া হৈছে। আৰু জালুকবাৰীত বহুত বেছি দেখিছিলোঁ। আৰু এতিয়া জালুকবাৰীতো মানে সেইটো নোহোৱা হৈ গৈছে। তাত বহুত বেছি হাইৱে ৰাস্তা এইখিনি হোৱাৰ কাৰণে তাতে নোহোৱা হৈ গৈছে। কিন্তু মই সেইফালে যাম, তাতে তৰাপাত আছিল আগতে। এতিয়া আছেনে নাই নাজানো। আগতে আমাৰ ঘৰত আটা থাকোঁতে আটা এইবিলাক যোগাৰ কৰিছিল, কিন্তু এইবাৰ মই সেইটো যোগাৰ কৰিম যিহেতু আটা নাই। আৰু গাইজ সেইটো হ'ল আমাৰ খাল। আৰু খালটো ভাবিছিলোঁ যে অহাকালি মাৰিম আৰু তাত মাছ ধৰিম, কিন্তু গাইজ সেইটো নহ'ল। কাৰণ যোৱাকালিৰ পৰা যিটো বৰষুণ দি আছে তাত পানী বহুত বেছি জমা হৈ গ'ল, সেইকাৰণে মাছ মাৰিব নোৱাৰিলোঁ, কেনচেল হৈ গ'ল। আৰু বহুতে ষ্টেটাছ দি আছে যে বৰষুণটো ভোগালী বিহু হ'ব নোপোৱাৰ কাৰণে সকলোৰে চকুত মানে চকুলো বুলি কৈ আছে, বহুতে ষ্টেটাছ দি আছে। আৰু এইটো মামাৰ চলনা বুলি ষ্টেটাছ দি আছে। কিছুমান হাঁহি উঠে আৰু, কিন্তু গাইজ এইটো নহয়, এইটোতো বতৰৰ মহিমা নাজানো। আৰু যি নহওক, মই এতিয়া তৰাপাত কাটো, আপোনালোককো তৰাপাত দেখুৱাম বলক। ফাইনেলি গাইজ তৰাপাত দেখিবলৈ পাইছোঁ। সেইখিনি হ'ল তৰাপাত, কিন্তু আছে হেভি জংঘল। ইয়াত আছে বেত আৰু লগতে আছে বহুত বেছি জংঘল। এতিয়া যাওঁ কোনফালেৰে? সেইখিনি তৰাপাত, এই ডাঙৰ ডাঙৰ যিখিনি পাত আছে সেইখিনি হ'ল তৰাপাত। মই ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰিম। তো এতিয়া যাওঁ তাত। ফাইনেলি গাইজ জংঘলৰ ভিতৰত সোমাইছোঁ, কিন্তু আছে বহুত বেছি বেতৰ কাঁটা। এইবিলাক চাওঁ বেতৰ কাঁটা, মোৰ হাতত সোমাইছে অলৰেডি বেতৰ কাঁটা, কিন্তু তথাপি মই আনিম তৰাপাত। আৰু তৰাপাত লাগিবই, কাৰণ আমি হ'লোঁ অসমীয়া। আৰু তৰাপাত আনাৰ কাৰণে মই যিমানখিনি কষ্ট কৰিব লাগে কষ্টখিনি কৰিম। চ' গাইজ এতিয়া তৰাপাতখিনি কাটি আনো, তাৰপিছত দেখুৱাই আছোঁ আপোনালোকক। ফাইনেলি গাইজ মই দুডাল তৰাপাত লৈ আহিলোঁ। আৰু এতিয়া মই ইয়াৰ বাকলিবিলাক এৰুৱাম আৰু শুকাবলৈ দিম। আৰু তাৰপিছত কি কৰোঁ আপোনালোকক দেখুৱাম। তো ভিডিঅ'টো চাই থাকিব। এইটোৱে গাইজ তৰাপাত। আৰু পাতবিলাক চাওক দীঘল দীঘল কলপাতৰ দৰে। গাইজ এইবিলাক ফুল চাওক, এইবিলাক ফুল আচলতে ঘৰত ফুটে, কিন্তু আমাৰ ইয়াতে মানে জংঘলত হয়। আৰু ইয়াতে আমাৰ লেট্ৰিনৰ পিছফালে হৈছে চাওক। আৰু এতিয়া হ'ল বিহুৰ প্ৰথম কাম। আৰু বিহুৰ প্ৰথম কামটো হ'ল এওঁলোকক বিস্কুট খোৱা। আৰু ৰাতিপুৱাই পুৱাই যিহেতু উৰুকা, ইহঁতকো মই বিস্কুট খুৱাই লওঁ। আৰু চাওক এই পাৰযোৰ চাওক, বৰষুণত জিকি জিকি টিপ টিপ বাৰিষা পানী নাচি আছে চাওক। হে গাইজ গুড ইভিনিং। আৰু আজি সকলোৱে ভাবি আছে আমাৰ ইয়াতে উৰুকা, কিন্তু আজি আমাৰ ইয়াতে উৰুকা নহয়, কাৰণ আমি হ'লোঁ বৰপেটীয়া। আৰু বৰপেটাত উৰুকা হয় অহাকালি। আৰু গোটেই অসমত আজি উৰুকা। আৰু আজি বৃহস্পতিবাৰ, বহুতে সেইটো কাৰণত কান্দি আছে, কাৰণ আজি ভোজ ভাত একো খাব নোৱাৰে, নিৰামিষ খাব লাগিব। কিন্তু আমাৰ কাৰণে বেছি ভালেই হৈছে যে অহাকালি উৰুকা। আৰু অহাকালি উৰুকা, কিন্তু আজি প্ৰিপাৰেশ্যন আমাৰ ঘৰত চলি আছে লাড়ু। আৰু এতিয়া বনাই আছে পিঠাগুড়িৰ লাড়ু, তাৰপিছত বনাব তিলৰ লাড়ু। আগতে লাড়ুটো বনোৱা হৈছে,
মানে বনাই আছে লাড়ুটো নাৰিকলৰ লাড়ু আগতে বনাই থৈছে আৰু বৰা পিঠা আগতে বনাইছে এতিয়া মই আপোনালোকক দেখাম পিঠাগুড়িৰ লাড়ু তিলৰ লাড়ু তাৰপিছত সান্দহগুড়ি কেনেকৈ বনাই আছে সেইখিনি আপোনালোকক দেখাম তো ব্লগ গাইজ ভিডিঅ'টো চাওক গাইজ এয়া চাওক পিঠাগুড়িৰ লাড়ু বনাই আছে আৰু ইয়াত দিছে গুড় আৰু গুড়টো পগাই লৈছে আৰু এয়া চাওক তাত দিছে তিল পিঠাগুড়ি আৰু গুড় এয়া হল পিঠাগুড়িৰ লাড়ু এই লাড়ুটো যিমানে ঠাণ্ডা হয় সিমানে বেছি টাইট হৈ যায় আৰু এইফালে আমাৰ হৈ আছে সুজিৰ লাড়ু বনি গ'ল মই ভিডিঅ' কৰা নহ'ল আৰু এইফালে আমাৰ হৈ আছে তিল পিঠা আৰু বৰাৰ পিঠা মানে তিলৰ বৰাৰ পিঠা বনাই আছে চাওক আগতে নাৰিকলৰ পিঠা বনাই লৈছে কিন্তু এতিয়া বনাই আছে তিলৰ পিঠা আৰু তিল কোনে কোনে খাই ভাল পায় মোক ক'ব মই কিন্তু বেয়া পাওঁ Hey guys, good morning আৰু সকলোকে ভোগালী বিহুৰ হিয়া ভৰা উলগ জনালো আজি হল উৰুকা মানে বৰপেটাত আজি উৰুকা সো আমাৰ ইয়াত আজি উৰুকা সেইকাৰণে উৰুকাত পুৰা যা যোগাৰ চলি আছে আৰু এতিয়া পিঠাগুড়ি খুন্দি আছে লাড়ু পিঠা বনাই আছে আৰু এতিয়া মানে ৰাতি যেহেতু আমি গান বাজনা পুৰা বজাম সো তাৰ আগতে মই এটা কাম কৰি লওঁ এইটো হল সাউন্ড সিস্টেম এইটো আজি ভাল কৰি আনিম আৰু মই কেনেকৈ ভাল কৰিম এইটো আপোনালোকক দেখুৱাম আগতে মই কৈ লওঁ এইটো কিমান বছৰ আগৰ গাইজ এইটো হল মিডিয়া কোম্পানীৰ আছিলে আৰু এইটো মোটামুটি 16-17 বছৰমান হ'ল আৰু সেই সময়ত মানে 13,500 টকা দি কিনি আনিছিলোঁ আৰু এইটোত ফেচিলিটি আছিলে এইটো অডিঅ' টেপ আছিলে অডিঅ' কেছেট আৰু এইটোত আছিল আপোনালোকে যদি কিবা ৰেকৰ্ডিং কৰিব বিচাৰে এইটোত ৰেকৰ্ডিং কৰিব পাৰিছিল যেনে ভইচ ৰেকৰ্ডিং হওক যিকোনো গান এইটো আছিল চিডি আৰু এইটো বক্স আছিল এলা বক্স আৰু এতিয়া মানে এইটো চলে কিন্তু যেহেতু চিডি কেছেট আজিকালি নাবাজে আৰু এইটো যেহেতু সিস্টেম আজিকালি দিন এইটো গুচি গৈছে এতিয়া আহিছে ব্লুটুথ কিবা কিবি সিস্টেম সো গাইজ এতিয়া এইটোত লগাই আনিম এক্সট্ৰাকৈ এখন আমি ব্লুটুথ সিস্টেম বা পেন ড্ৰাইভ ভৰোৱা এটা মানে কিট এখন লগাই আনিম আৰু এইটো হল আমাৰ আইতা গা পা ধুই মন্দিৰৰ পৰা আহিলে এতিয়া মই বজাৰ কৰিব আহিছোঁ চাওক এয়া পথাৰ মাংস কাটি আছে আৰু লগতে এয়া চাওক মাছৰ বজাৰ মই আহিছোঁ ইভিনিঙত কিন্তু ৰাতিপুৱাই বহুত ডাঙৰ বজাৰ হৈছিলে তথাপি এতিয়াও আছে বজাৰ চাওক আৰু এয়া হল চাউল তিল কিবা কিবি আছে আৰু এয়া হল চব মছলা আৰু এতিয়া মই এয়া চাওক কাৰৈ ভাজি আছে আপোনালোকৰ ফালে কাৰৈ মাহ কাৰৈ ভাজি আছেনে যদি আছে মোক জনাব এয়া আমাৰ মাহ কাৰৈ বনাই আছে আৰু গাইজ এয়া চাওক মই এইটো ভাল কৰি আনিলোঁ এইটো টোটেল পৰিছে মাত্ৰ 300 টকা এইটো ৰিমোট দি দিছে আৰু ইয়াত কিটখন এইফালে ছাইডত লগাই দিছে লগাইছে ৰাঙা লাইট জ্বলি আছে এইটো ছাইডত কিটখন লগাই দিছে আৰু এতিয়া ভাল হৈছে गाइस अभी मैं हूँ मेरे फ्रेंड के घर ये है मेरा फ्रेंड इना और इना बना रहे हैं खाना तो गाइस ये कैसे खाना बनाते हैं हम आपको दिखाएंगे तो गाइस चलो दिखाते हैं दे इना किबा को की बनाइसा मुरी घंटा मुरी घंट कय ओरिजिनल मुरी माथा दी मुरी घंटा रेडी हुआ है रेडी हाँ रेडी हुआ है रेडी अब यार इसमें क्या डालोगे की टेस्टी हो কিন্তু দে পাতিটো দিও গাইজ এতিয়া মই আহিছো ইনাহতৰ ঘৰলৈ আৰু বিহু খাবলৈ আহিছো ইনা কি খোৱাবে কো বিহুত লাৰু পিঠা তেল পিঠা খিলা পিঠা সেপটি পিঠা হিগলা বনাইছে সব বনাইছা আৰু এতিয়া কি বনাইছা দেইছে মাছৰ ৰৌ মাছৰ কালিয়া তাৰ পিছত পাঠাৰ মাংস মোক এতিয়া কি খোৱাবি ও মুড়ি ঘন্টা বানলো আগতে তোরা হাতে পলম করে আইলি মুড়ি ঘন্টা খাবি সব দিন দুনিয়াতে আৰু ৰাতি বেৰাচৰ কৰবা ইতেন যাম বেৰাচৰ কৰবা খাই লৈ যাম দে গাইজ ইতেন আইছো ইনাহাৰ ঘৰত আৰু ইনাৰৰ পৰা গৈ পেলাই ঘৰত ভাত পানী খাই আহি আমি যাম বেৰা চেৰা চুৰ কৰিবলৈ তো গাইজ ভিডিঅ'টো হেকলৈ চাই দেখিব বহুত বেছি এনজয় কৰিব গাইজ মই ইনাহঁতৰ ঘৰৰ পৰা আহিলোঁ আৰু এতিয়া আমাৰ ঘৰত বনি আছে মাছ আৰু এটা মাছ ফ্ৰাই কৰি আছে আৰু মাছৰ কণীও ফ্ৰাই কৰিব এয়া হ'ল পাঠাৰ মাংস এতিয়া মাই বনাব
এয়া চাওক পাঠাৰ মাংস, এয়া পাঠাৰ মাংস মায়ে বনাই আছে আৰু এইফালে বনি আছে মাছৰ কণীৰে টেঙা। আৰু কোনে কোনে খাই ভাল পায় জনাব, প্লিজ জনাব। মই কিন্তু বহুত বেছি ভাল পাওঁ। আৰু ইয়াত আছে বিলাহী, বগৰী আৰু থেকেৰা টেঙা। কোনে কোনে ভাল পায় কমেণ্টছত জনাব, মই ভাল পাওঁ। আৰু এয়া হ'ল চিকেন, আৰু এয়া শাক বনাইছিল কিবা। আৰু এতিয়া মই ভাতটো খাই লওঁ, তাৰপিছত যাম চুৰ কৰিবলৈ। এয়া চাওক গাইজ, আমি এতিয়া যাম চুৰ কৰিবলৈ। আৰু বেৰা কেইখনমান থৈ দিছোঁ, আমি চুৰ কৰিবলৈ যাম। আৰু ফাৰ্ষ্ট টাইম মানে ছোৱালী বেৰা চুৰ কৰিব। আমি মানে প্ৰত্যেক বছৰে চুৰ কৰোঁ, কিন্তু আমি কিন্তু মানে ভিডিঅ' কৰা নাছিলোঁ। কিন্তু এইবাৰ আমি ভাবিছোঁ ভিডিঅ' আকাৰত আপোনালোকক দেখুৱাম আৰু বেৰাকেইখন চুৰ কৰি আনিম। আৰু ক'ত থ'ম সেইটো আপোনালোকে পিছত গম পাব। এতিয়া যাওঁ আমি বেৰা চুৰ কৰিবলৈ। গাইজ, এতিয়া আমি যাওঁ চুৰ কৰিবলৈ আৰু চুৰ কৰাত আমি ব্যস্ত হ'ম। জলদি আহ। এতিয়া আমি যাম চুৰ কৰিবলৈ। হাল্লা নকৰবি, হাল্লা নকৰবি। এতিয়া আমি যাম চুৰ কৰিবলৈ আৰু বহুত বেছি আন্ধাৰ। গাইজ, আমি মানে এতিয়া আহিছোঁ। আমি চুৰ কৰা আৰম্ভ দিলোঁ। চুৰ কৰিলোঁ, আমি কৰিলোঁ। দাউৰ। চুপ। আন্ধাৰ একো দেখিব পৰা নাই। ক'ত থবি ইয়াতে? কাটি দিছে না। গাইজ, এটা ছাকচেছ হ'ল আৰু আনব যাম ফুলৰ টাব। গাইজ, আমাৰ চুৰ কৰা স্থানটো হ'ল মানে বেলেগৰ পৰা চুৰ কৰি আনি ইয়াতে থৈ দিয়া। আৰু ইহঁতৰ ঘৰত আমি থৈ দিম। আৰু যদি ইয়াতে কোনোবা মানুহ আহে ইয়াৰ পৰা আমি পলাই যাম, সেইফালে আমাৰ ঘৰৰ ফালে গুচি যাম। চ' এইফালেদি চুৰ কৰি আনিম। এইফালে ৰাস্তা আছে, এইফালেদি চুৰ কৰি আনিম আৰু এইফালে আমি গুচি যাম। চ' এতিয়া বহুত বেছি এক্সাইটিং হ'ব। আৰু গাইজ, আমি এতিয়া বেৰা চুৰ কৰিম আৰু এটা লগ আহিছে। এতিয়া আমি গোটেইকেইটাই মিলি একেলগে বেৰা চেৰা চুৰ কৰিম, লগতে টাপ চাপ যি আছে চব চুৰ কৰি ক'ত কয় লুকাই থ'ম, মানে আৰু হিচাপ নাই। এতিয়া গাইজ আৰম্ভ হ'ল আমাৰ ৰাতি। যিয়ে ইচ্ছা আমি চব কৰিম। এতিয়া কেইটা বাজিল সেইটো টাইমটো নকওঁ, যিহেতু টাইম এটা মেনশ্যন কৰি দিয়া আছে। আৰু ইফালে মিউজিক বাজি আছে, সেইটো আমাৰ কাৰণে প্লাছ পইণ্ট হ'ব। কাৰণ যি মানুহ ঘুমাই আছে মানে সেই মানে সাৰি নাপাব। চ' এতিয়া বহুত এনজয় হ'ব। গাইজ, এইখন চাওক, আৰু এখন লৈ আহিলোঁ। এতিয়া আমি জ্বলাম ৰে, এইখন জ্বলাম, পুৰা জ্বলাই দিম। গাইজ, এইফালে চাওক ইলাচি নিম্বু লাগি আছে। আৰু এই নিম্বু আমি চুৰ কৰি নিম আৰু খাম আমি ঘৰত। কালি চৰবত বনাই খাম। ঠাণ্ডাৰ দিন হ'ল কি হ'ল, চৰবত বনাই খাম, দালি দি খাম। গাইজ, এতিয়া উখাই বনাব চিৰাল লাৰু। আৰু চিৰাল লাৰু বনাব চাওক, এয়া চাওক, চিৰা ভাজি থৈ দিছে আৰু মিঠে পগাই আছে। আৰু এতিয়া চিৰাল লাৰু বনাব। আৰু কেনেকৈ বনাই দেখাই আছোঁ। চিৰাল লাৰু বনাব দুয়োটাই নাচে। মিঠাইৰ দৌ, গুড়ৰ দৌ। বাপৰে চাহ, क्या एक्टर चित्रार एक्टर ना। কবিতা কিটচেনৰ পৰা শিকছিল। চিৰাল লাৰু বনাব যায়, কি হৈছে চাওক অৱস্থা। যে বানাজন এটা এটা দেখো मीठे टाइट नहीं हुआ, रस्सी नहीं हुआ। কিটচেন শেষ কষ্টৰ ফলত এটা লাৰু হৈ গ'ল ৰে গাইজ। সেইখিনি হৈছে মানে পাৰফেক্ট হৈছে, মানে মিঠেইখিনি। এয়া চাওক, এটা লাৰু হৈ গ'ল। আৰু এই লাৰু বনিব। ফাইনেলি গাইজ, লাৰু বনি আছে। এতিয়া মিঠেইখিনি পগোৱা হৈ গ'ল, মানে মিঠেইখিনি বহুত সময় পগাব লাগে। এতিয়া এটা লাৰু হৈ গ'ল কষ্ট কৰি, আৰু গোটেইকেইটা হৈ যাব। লাহে ধীৰে চাই থাকক গাইজ, দুটাই বনাই আছে লাড্ডু। ফাইনেলি গাইজ, লাৰু হৈ গ'ল গাইজ।
এতিয়া আমি ঘৰলৈ যাওঁ আৰু ইনাক মই অলপমান আগবাঢ়ি থৈ আহোঁ, মানে বেছি দূৰ নহয়, ঘৰটো অলপ ওচৰতে। তো এতিয়া ভিডিঅ'টো এইখিনিত সমাপ্ত কৰিলোঁ আজি, আৰু লগ পাম কালি পুৱা, ডাইৰেক্টলি পুৱা। চ' গাইজ বাই বাই, গুড নাইট। গাইজ এইফালে আমাৰ লিণ্ডাই ৰাতিপুৱাই পুৱাই জ্বলাই দিছে মেজি নহয়, একচুৱেলি আমাৰ চোতালতে জ্বলালোঁ। চাওক সেয়া কিবা কিবি অলপ যোগাৰ কৰি, মানে প্ৰত্যেক বছৰ ডাঙৰকৈ কৰা হয়, কিন্তু এই বছৰ এনেই আৰু কৰি থৈ দিলোঁ। চাওক গাইজ, আজি হ'ল মাঘৰ 1 তাৰিখ আৰু সকলোকে মাঘ বিহুৰ ওলগ জনালোঁ। আৰু ভিডিঅ'টো আছিল এইখিনিয়ে। কালি ৰাতি বহুত বেছি এনজয় কৰিলোঁ, বেৰা চুৰ কৰিলোঁ, চব্জি চুৰ কৰিলোঁ। আচলতে চব্জি চুৰ কৰাখিনি ভিডিঅ' কৰা নহ'ল, কাৰণ মানে ঘৰৰ মানুহ সাৰি পাই গৈছিল, সেইকাৰণে আমি বহুত বেছি কৰিব নোৱাৰিলোঁ। কিন্তু যিখিনি কৰিছোঁ আপোনালোকে চাই নিশ্চয় ভাল পাব। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্টছ কৰিব, আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব। তো আজিৰ কাৰণে এইখিনিয়ে। এতিয়া নতুন ব্লগৰ আৰম্ভ কৰি দিওঁ অহাকালিৰ কাৰণে। তো গাইজ এইখিনিয়ে আজি।